হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোৱে সুপ্ৰভাত। আজি ৰাতিপুৱাই এটা ব্লগ বনাব লৈছোঁ। তিনিচুকীয়া ঢলা চৈখোৱাত বাপু পূজা চাবলৈ ওলাইছোঁ, বাপু পূজালৈ ওলাইছোঁ। আপোনালোককো দেখাম আৰু কিনো আছে তাত। এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। কি পূজাটো কৰে, কিমান মানুহ হয় আপোনালোকক দেখাবলৈ গৈ আছোঁ বলক। কেঁচাখাতি থানলৈ যাবলৈ দুটা মূল পথ আছে। এটাত আমি এতিয়া 2 কিলোমিটাৰৰ পৰা খোজকাঢ়ি গৈছোঁ আৰু এটা আছে সেইফালে গাড়ী যায়। আমি যিহেতু লগৰ ৰুমত থাকি লৈছোঁ সেইকাৰণে আমি এবাৰ খোজকাঢ়ি গৈছোঁ। এইটো কেৱল খোজকাঢ়ি যোৱা, গাড়ী আনিব নিদিয়ে, বহুত খোজকাঢ়িব লাগিব ৰাতিপুৱাতে। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি যোৱাৰ পিছত আমি কেঁচাখাতি থানটো পাম। বাপু পূজা হয় ইয়াত, বহুত মানুহ হয়। তিনিচুকীয়া ঢলা চৈখোৱাৰ এখন গাঁৱত হয়, অলপ ভিতৰত, ঢলাৰ পৰা অকণমান সোমাব লাগে। বহুত মানুহৰ আগমন ঘটে, বহুত ভক্ত আহে ইয়াত। আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইমানেই ভিৰ নহয়, আপোনালোকে যদি অহা নাই আহিব পাৰে। প্ৰত্যেক বছৰৰ ডিচেম্বৰ 2nd দেওবাৰে হয়। আপোনালোকে আহিব, ইয়াত অগণন জনতাৰ ভিৰ হয়। আপোনালোকেও আহিব বলক। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমান মানুহ হয়, কিমান ভিৰ হয়, আপোনালোকক দেখাবলৈ গৈ আছোঁ। কেৱল মই এতিয়া খোজকাঢ়ি যোৱা পথটোৱে গৈ আছোঁ। এইফালে ইমান ভিৰ হৈ আছে, প্ৰায় 2-3 কিলোমিটাৰ আগৰলৈকে ভিৰ হৈছে। কিন্তু এতিয়া আজি গোটেই দিনটোৱে পূজা হ'ব। আমি ৰাতিপুৱা এতিয়া প্ৰায় 5টামান বাজিছে। আমি 5টা বজাত আমি খোজকাঢ়ি গৈ আছোঁ। আমি প্ৰায় আৰু অকণমান গ'লেই পামগৈ আৰু। তো বলক আপোনালোককো দেখাই গৈ থাকোঁ কিনো আছে, কিয় ইমান মানুহ হয়, কি পূজা কৰে তাত। বলক আপোনালোককো দেখাই আছোঁ। এখন সৰুকৈ বাঁহৰ দলং পাইছোঁ, এফালে গৈ আছে। এফালে কেৱল যোৱাৰ পথতে এইটো, অহাৰ বেলেগ আছে। গৈ আছোঁ আছে। এতিয়াও আজি পূজা ৰাতি 12টা বজাৰ পৰা হৈছে। আমি ৰাতিপুৱা তাত গৈছোঁ, 7টা বজালৈকে হৈ থাকিব। দিনৰ ভাগতো হ'ব, কিন্তু মেইন পূজা 7টা বজালৈকে হ'ব। ৰাতি 12টা বজাৰ পৰা মূল দুৱাৰ খুলিছে, পূজা হৈ আছে, ভক্তসকল আহি আছে। আমি গৈ আছোঁ। প্ৰত্যেক বছৰে ডিচেম্বৰ মাহৰ 2nd দেওবাৰে হয়। এবাৰ 12 তাৰিখ আজি পৰিছে। পাইছোঁ ঘৰৰ পৰা আমি কিছুমান পূজা সামগ্ৰী লৈ আহিছোঁ আৰু কিছুমান কিনিবলগীয়া আছে। আপোনালোকে যদি আহে সামগ্ৰী নানিলেও হ'ব, ইয়াতে সকলো পূজা সামগ্ৰীবোৰ উপলব্ধ। বহুত দোকান আছে, আপোনালোকে ইয়াতে কিনি ল'ব পাৰিব। আপোনালোকৰ ঘৰৰ পৰা লৈ আহিলে বেছি ভাল হয়। ফাইনেলি আমি পূজাৰ ঘৰ পালোহি। আমি এতিয়া পূজা কৰিম। এতিয়া চাওক, মানুহ ইমান ভিৰ উঠিছে পূজা কৰিবলৈ। যি টুকুৰা ঠাইত পূজা কৰা হয়, মানুহ ইমানেই ভিৰ, পূজা কৰিবলৈও মানে জেগা বিচাৰি নাপাওঁ। ৰাতি 12 বজাৰ পৰা মানুহ আহি আছে, ইমান ভিৰ হৈ আছে। ৰাতি 12 বজাৰ পৰা অহাই আহিছিল, যোৱাই গৈ আছে, ইমান ভিৰ ঘটিছে আৰু গোটেই দিনটো ভিৰ, এনেকৈ ভিৰ হৈ থাকিব। তো আজি বলক আপোনালোকে চাই থাকক ভিডিঅ'টো। ফাইনেলি পূজা কৰা হৈ গ'ল। এতিয়া পূজা কৰা দৃশ্যটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ বহুত ভিৰ আছে মানুহ। পূজা কৰি শেষ হৈ গ'ল আমাৰ। এতিয়া অলপ ঘূৰিম, ইয়াতে কি আছে চাওঁ, বলক আপোনালোকেও দেখাই দিওঁ। শিল্পী খাব না, পূজাত লোৱা বস্তুৱে ল'ব না, চব আছে মেলা। কি লাগে চব আছে, চব পাব। আমি অলপ ঘূৰিলোঁ, তাৰপিছত এতিয়া ৰাতিপুৱা সময়ত একো খাই অহা নাই যিহেতু অলপ চাহ খালোঁ। ৰাতিপুৱা চাহ খোৱা মজাই বেলেগ, ভোকো লাগিছে অলপ, ৰাতিপুৱা সোনকালে উঠা। চাওক জনতা কিমান আগমন ঘটিছে, কিমান ভক্ত আহিছে। প্ৰতি বছৰে আহে, হাজাৰ হাজাৰ লাখৰ ওপৰত আৰু মানুহ আহি আছে। আমি গৈছোঁ এতিয়া 8টা বাজিলে আৰু পূজা হৈ আছে। আমি গৈ আছোঁ, মানুহ আহি আছে। মেলা হয়, মেলা অলপ চাই ল'লোঁ আমি। ইয়াত মেলাও আপোনালোকে উঠিব পাৰিব, বস্তু কিনিব পাৰিব। দুৰ্গা পূজাৰ দৰে মেলাও হয়, আপোনালোকক দেখাই
দেখাব বিচাৰিছোঁ চব। আপোনালোকৰ এই সহযোগিতা হ'ব আমাৰ বাবে মানুহ চাহ সম্পূৰ্ণ দেখাইছে দেই। এতিয়া বহুত দেৰি হ'ল, 8টা বাজিলে। আমি এতিয়া ঘূৰি যাওঁ, বাটতে কিবা এটা কিনি লওঁ, তাৰপিছত আমি এতিয়া ঘূৰি যাওঁ। বহুত দেৰি হৈ গ'ল। অকণমান আছে ভিডিঅ'টো আপোনালোকে চাব। এতিয়া কিবা এটা খাই ল'লোঁ, ভোক লাগিলে। ৰুমত আহিলোঁ, অলপ কিবা কিবি খাই লৈছোঁ, ভোক লাগিছে। তাৰপিছত ঘৰলৈ গুচি যাম আৰু আপোনালোকে চাই থাকক। ৰুমত আহি গাহৰি অলপ আনিলোঁ, গাহৰিকে দবাওঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ। ঘৰলৈ সোনকালে মাতি আছে ফোন কৰি, তো খৰধৰকৈ অকল গাহৰিকে বনালোঁ, বেলেগ একো আইটেম বনোৱা নাই। গাহৰিটোকে খাওঁ আৰু ঘৰলৈ গুচি যাওঁ ফটক। একদম খৰধৰ হৈছে, যাওঁ। তো ভিডিঅ'টো কেনেকুৱা পালে নাজানো। এতিয়া ঘৰলৈ যিহেতু গৈছোঁগৈ, যদি ভিডিঅ'টো চালে আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।